নমস্কাৰ দৰ্শক নিভাজ সাপোৰ্টৰ যোগেদি মই জয়ন্ত মাধৱ বৰা 1911 চনৰ 31 জানুৱাৰী স্থান বুলগেৰিয়াৰ পূব মেচিডোনিয়া জন্ম হৈছিল এটি কন্যা শিশুৰ নাম ভেংগেলিয়া পাণ্ডেভা গুষ্টেৰোভা যি পিছলৈ প্ৰসিদ্ধি লাভ কৰিছিল মহান ভৱিষ্যত বক্তা বাবা ভেংগা ৰূপে মাত্ৰ 12 বছৰ বয়সতেই দৃষ্টিশক্তি হেৰুৱালেও 5079 চনলৈকে তেওঁ দেখি গৈছিল পৃথিৱীৰ ভৱিষ্যত আৰু বৰ্তমানলৈকে কৰা ভৱিষ্যতবাণীসমূহৰ প্ৰায় 80% শুদ্ধ প্ৰমাণিত কৰি তেওঁ সকলোৰে বাবে হৈ পৰিছে স্মৰণীয় 1996 চনত 85 বছৰ বয়সত তেওঁৰ মৃত্যু হ'লেও সকলোৰে মুখত সময়ে সময়ে উচ্চাৰিত হয় এটাই নাম বাবা ভেংগা ফ্ৰান্সৰ মহান ভৱিষ্যত বক্তা আৰু জ্যোতিষী নষ্ট্ৰাডেমাছৰ সফল ভৱিষ্যতবাণীৰ সমানে সমানে উচ্চাৰিত হয় এই নাম অজানা কোনো ঠাই ব্যক্তিবিশেষৰ বিষয়ে সামান্যতমো প্ৰাৰম্ভিক জ্ঞান নথকাকৈ হলহলীয়াকৈ কৈ গৈছিল বাবা ভেংগাই সেইবিলাকৰ ভৱিষ্যত সেইবিলাক ইমানেই অবিকল আৰু যথাৰ্থ আছিল যেন বাবা ভেংগাৰ সন্মুখত এখন চিনেমা চলি আছে আৰু তেওঁ বৰ্ণনা দি গৈছে সমস্ত দৃশ্যপট কোনটো ভৱিষ্যতবাণী নিমিলাকৈ আছে বাবা ভেংগাৰ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱা আৰু পৰৱৰ্তী সময়ত হত্যা 2004 থাইলেণ্ড সুনামি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত বাৰাক ওবামা 9/11 আমেৰিকাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ ISIS নামৰ সন্ত্ৰাসবাদী সংগঠনৰ বিভীষিকা সকলোবোৰেই কোৱাৰ ধৰণে আখৰে আখৰে ফলিয়াই গৈছে বাবা ভেংগাই ভৱিষ্যতবাণী কৰিছিল ৰুছ ইউক্ৰেইনৰ যুদ্ধ হ'ব যি হৈ আছে তেওঁ ভৱিষ্যতবাণী কৰিছিল এই যুদ্ধ 2024লৈকে চলি থাকিব এই যুদ্ধ বিনা শব্দৰে বৃহৎ ধমাকা কৰিব পৰা জৈৱিক যুদ্ধ হ'ব আৰু মানৱ সভ্যতাৰ বাবে এই যুদ্ধ হৈ পৰিব অতিকে ভয়ানক সাইলেন্ট কিলাৰ গতিকে 2023ত যে এই ঘটনা সংঘটিত নহ'ব তাৰ আশংকা নুই কৰিব নোৱাৰি ভৱিষ্যতবাণীত কোৱাৰ দৰে এছিয়া আৰু অষ্ট্ৰেলিয়াৰ 2022ৰ প্ৰবল বৰষুণ সত্য প্ৰমাণিত হৈছে আগন্তুক বৰ্ষৰ বাবা ভেংগাই কৰা 4টা ভৱিষ্যতবাণীয়ে বিশেষ চৰ্চা লাভ কৰিছে বাবা ভেংগাই কৈ গৈছে সমগ্ৰ বিশ্বতে উষ্ণতাৰ যথেষ্ট তাৰতম্য হ'ব সমগ্ৰ বিশ্বতে ফৰিং জাতীয় শস্য বিনাশকাৰী পতংগৰ উপদ্ৰৱ হ'ব আৰু খাদ্যৰ সন্ধানত ভাৰতত ইয়াৰ প্ৰভাৱ আৰু আক্ৰমণ অধিক তীব্ৰতৰ পৃথিৱীৰ অভ্যন্তৰত বিশাল পৰিৱৰ্তন হ'ব প্ৰবল ভূমিকম্প সুনামি আদি প্ৰাকৃতিক পৰিঘটনা সংঘটিত হ'ব অৰ্গেন ট্ৰান্সপ্লান্ট বা অংগ সালসলনিৰ সহায়ত মানুহ 100 বছৰতকৈও অধিক কাল জীয়াই থাকিব আৰু ক্ৰমান্বয়ে অমৰত্ব লাভ কৰিব গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত 2033ৰ ভিতৰত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ বৰফৰ পাহাৰ গলি যাব ফলত সমুদ্ৰৰ জলপৃষ্ঠ বিস্তাৰ হৈ দাঁতিকাষৰীয়া চহৰসমূহ নিশ্চিন্ন হৈ যাব ভগৱান প্ৰদত্ত শক্তিৰ অধিকাৰী বাবা ভেংগাৰ ভৱিষ্যতবাণীক উপেক্ষা কৰিব পাৰি জানো নিশ্চয় নোৱাৰি গতিকে অনাগত ভৱিষ্যতৰ বাবে আমি অপেক্ষা কৰিব লাগিব অধিক উৎকণ্ঠাৰে আৰু অধিক সজাগতা ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব লগতে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি বেল আইকনটো টিপি থব ধন্যবাদ